হাই গাইজ, বৰ্তমান আমাৰ এয়া মেডি আছে পোলাও বনাবৰ কাৰণে পিঁয়াজ ৰেডি কৰি আছে, কাটি আছে। আপোনালোকে দেখা পাই আছে এয়া বিলাহী আছে আৰু দুটা পিঁয়াজ কাটিব লাগিব। আজি মানে আমাৰ ৰুমত থকাৰ প্ৰথম খানা। আজি চবতছে ভাল খানা আজি পোলাও আৰু ইফালে চিকেন আছে, দেখাই দি আছোঁ আপোনালোকক। এয়া আমাৰ পাকঘৰটো লেতেৰা হৈ আছে গাইজ। এয়া চিকেন চহা চাউল এনেকৈ বনাই আছোঁ, লাহে লাহে গোটেইখিনি দেখাই থাকিম। এয়া বনাই আছোঁ। এইপিনে পোলাওৰ কাৰণে ৰেডি কৰি থকা গৈছে আৰু টাইম লাগিব অলপ। হেৰি হ'ব, চিটিব। মাংস ভাজি দিব লাগিব। এতিয়া বৰ্তমান বহাই দিয়া গৈছে মেডি আজিজ। কি দি আছে বৰ্তমান অলপ নিমখ দি লৈছোঁ যাতে মাংসটোৰ ভিতৰত নিমখটো ভালকৈ সোমায়। আৰু হালধি দিম। তেতিয়া নেকি তৰকাৰীটো বনোৱা হ'ব না, তেতিয়া বেছি সোৱাদ লগা হ'ব। মানে এই ভাজোঁতে মই এই হালধিটো দি দিছোঁ জাষ্ট লাইক। পানী মাৰি ল'লোঁ বাৰু। গাইজ, বৰ্তমান মাংস দিয়া টাইম আহি গৈছে। এয়া গাইজ, আমাৰ মাষ্টাৰ চেফ একফালে চাই দিয়া কেমেৰা পিনে। কি মজা খানা। আপোনালোকক যদি গাইজ লাগে কেতিয়াবা কণ্টেক্ট কৰিব পাৰে। পইচা দিলেই হৈ আছে। কি মজা হৈ আছে। চেণ্টটো এনেকুৱা আহি আছে না, এনেকুৱা চেণ্ট আহি আছে, কি ক'ম আৰু এতিয়া বুজাবৰ ভাষা নাই। লাষ্টত আপোনালোকে চাব খালি কি ধুনীয়া চেণ্ট আহিব। চেণ্ট নাহে, টেষ্ট হ'ব আৰু। কিন্তু যদি আপোনালোকক লাগে যদি মাষ্টাৰ চেফ কণ্টেক্ট কৰিব পাৰে দেই। কালাৰ চাওক না গাইছ, কালাৰ কি ধুনীয়া কালাৰ আছে। और मम्मी को लगता है हम लोग नहीं कर सकते। ये देखो हम कर रहे हैं। अब लगा के ढक्कन छोड़ेंगे इसको, फिर दिखाते हैं। लाइटिंग গাইছ, ৰিজাল্ট এয়া পোলাও আৰু কচুলিখন ক'ত থ'ব। ৰিজাল্ট গাইছ, ৰিজাল্ট।